40 লাখ লোকৰ ঘৰত ৰেচন কাৰ্ড দিম। আমাৰ চৰকাৰৰ এটা প্ৰচেষ্টা আছিল যে আমাৰ প্ৰত্যেকটো পৰিয়ালৰ ঘৰত যাতে ৰেচন কাৰ্ড আমি পাব পাৰোঁ। আপোনালোকে হাত দাঙক, কিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড নাই? থাকাবিলাক নালাগে, নাথাকাবিলাক হাত দাঙক, নাথাকাবিলাক। এতিয়া ইয়াত দেখা যায় যে 10% মানুহৰ ঘৰত আমাৰ ৰেচন কাৰ্ড নাই। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে অক্টোবৰ মাহৰ ভিতৰত একেদিনাখনেই আমি 40 লাখ লোকৰ ঘৰত ৰেচন কাৰ্ড দিম, যাতে কোনেও আৰু মিটিঙত হাত নুতুলে যে মোৰ ঘৰত ৰেচন কাৰ্ড নাই বুলি। আজি ৰেচন কাৰ্ড থাকিলে আমি ঘৰত কি পাওঁ? আমি গাই প্ৰতি 5 কেজিকৈ চাউল, অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়া আমি গৰীব কল্যাণৰ চাউল পাওঁ আৰু নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ আমি চাউল পাওঁ। এতিয়া আমি চেষ্টা কৰি আছোঁ, বা যিটো কামত আমি ইতিমধ্যে উদ্বোধন কৰিলোঁ, সেইটো হ'ল যে যাৰ ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডখন যদি আপোনালোকে হস্পিটাললৈকে লৈ যায়, এতিয়াৰ পৰা আপোনালোকে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা এই ৰেচন কাৰ্ডখনৰ জৰিয়তে আপোনালোকে পাব পাৰিব। অৰ্থাৎ আগতে ৰেচন কাৰ্ডখন আছিল চাউলৰ, এতিয়া ৰেচন কাৰ্ডখন হ'ল মেডিকেলৰো। অৱশ্যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা বা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ এখন আমি কাৰ্ড দিম, কিন্তু কাৰ্ডখন থাকক নাথাকক, হস্পিটালত ৰেচন কাৰ্ডখন দেখালে আপোনালোকে 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য পাব পাৰিব।